নমস্কাৰ আপোনালোকক পুনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ পূৰবিক ৰয়েল পল্ট্ৰি ফাৰ্মৰ পৰা। এইটো হ'ল মোৰ নতুন হোমমেড ইনকিউবেটৰ মেচিন। এই মেচিনটোৰ মই এটা আগতে ভিডিঅ' বনাইছিলোঁ। আজি মই এই মেচিনটোৰ এই কাৰণে ভিডিঅ'টো বনাইছোঁ যে আপোনালোকক কৈছিলোঁ মই এটা যেতিয়া পোৱালি ওলাই তেতিয়া মই এটা ভিডিঅ' আপলোড কৰিম বুলি। গতিকে আপোনালোকে চাব পাৰে। আজি প্ৰায় মেচিনটো ষ্টাৰ্ট কৰা 21 দিন হৈ গ'ল। গতিকে 20 দিনৰ পৰাই মোৰ পোৱালি ওলাই আছে। গতিকে আপোনালোকে চাব পাৰে। এয়া চাওক, ইয়াতে মই আৰায়াৰ, লোকেল, বতা চৰাই আৰু হাঁহৰ কণী দিছোঁ। এয়া আপোনালোকে চাওক, এই মেচিনটোৰ পৰা খুব সুন্দৰভাৱে পোৱালিবিলাক ওলাই আছে। এইবিলাক ওলাই আছে, এইবিলাক হ'ল আমাৰ পিয়ৰ দেশী মুৰ্গীৰ পোৱালি। খুব সুন্দৰকৈ ওলাই আছে। আৰু যিবিলাকৰ পৰা ওলোৱা নাই, মানে কণীবিলাক ফুটুক দি আছে, এইটোৰ পৰা ওলাব। আৰু বাকীবিলাক ফুটুক দি আছে কণী, এইবিলাক ফুটুক দি আছে, এইবিলাকৰ পৰা পোৱালি ওলাব। গতিকে মোৰ আজি মনটো খুবেই ভাল লাগিছে, কাৰণ খুব সুন্দৰকৈ পোৱালিবিলাক ওলাই আছে। এয়া চাব পাৰে আপোনালোকে, ইয়াৰ পৰাও পোৱালি ওলাব। এইটো হ'ল আমাৰ আৰায়াৰৰ, ইয়াৰ পৰা ওলাই গৈছে খুব সুন্দৰকৈ। আজি মোৰ মনটো খুবেই ভাল, কাৰণ যিহেতু মই এই মেচিনটো নিজে বনাইছোঁ খুব সুন্দৰকৈ। খালি বডিটো মই মিস্ত্ৰীৰ দ্বাৰা বনাইছিলোঁ, বাকী ইলেক্ট্ৰিকেলখিনি অল এভৰিথিংখিনি মই নিজে বনাইছোঁ। খুবেই ভাল লাগিছে, যিহেতু মই ছাকচেছফুল হৈছোঁ। আৰু ইয়াৰ হেচিং পাৰ্চেণ্টেজ খুবেই ভাল। এইবিলাক চাব পাৰে, এইবিলাক হ'ল আমাৰ পিয়ৰ দেশী মুৰ্গী। এইটো হ'ল আৰায়াৰ, এইটো আৰায়াৰ, এইবিলাক হ'ল পিয়ৰ দেশী মুৰ্গী। আৰায়াৰ আৰু দেশী মুৰ্গী মই দুখন প্লেটৰ পৰা এতিয়া পোৱালি ওলাই আছে। এখনত দিছিলোঁ, এইখনত দিছিলোঁ আৰায়াৰ, এইখনত দিছোঁ লোকেল, মানে বতা চৰা অলপ আছে, এইখিনি ওলাইছে। গতিকে এই মেচিনটোৰ পৰা আমি খুবেই এটা ভাল পাৰ্চেণ্টেজ পাই আছোঁ। সেইকাৰণে মোৰ আজি মনটো খুবেই ভাল লাগিছে। যদি আপোনালোকক আৰায়াৰ মুৰ্গী বা লোকেল মুৰ্গীৰ পোৱালি, বতা চৰাইৰ পোৱালি, হাঁহৰ পোৱালি যদি লাগে, মোৰ লগত যোগাযোগ কৰিব পাৰে। মই ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নাম্বাৰটো দি দিম। আৰু যদি আপোনালোকক এনেকুৱা ধৰণৰ ইনকিউবেটৰ মেচিন লাগে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। আমি মেচিনৰ মানে হোমমেড ইনকিউবেটৰ মেচিন আমি লাগিলে অৰ্ডাৰ পালে আমি বনাই দিওঁ। যদি লাগে আপোনালোকে এডভান্সলি জনাব লাগিব। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।